ডিয়াৰ ভিউৱাৰ্ছ, এআৰআই মিডিয়া বৰপেটালৈ আপোনালোকক জনাইছোঁ স্বাগতম। সকলো অপেক্ষাৰ অন্ত পেলাই যোৱা 20 অক্টোবৰ 2021 তাৰিখৰ পৰা আসাম টেট 2021ৰ এডমিট কাৰ্ড প্ৰকাশিত হ'ল যদিও সমস্যাৰ যেন সমাধান নহয়, সমস্যা বাঢ়িহে গ'ল। এডমিট কাৰ্ড প্ৰকাশিত হোৱাৰ পিছতে পুনৰাই মূৰ দাঙি উঠিছে আসাম টেট পৰীক্ষা 2021ৰ বিভিন্ন সমস্যাই। কেণ্ডিডেটসকলে ভুগি আছে হতাশাত। প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'টিত আপোনালোকলৈ আসাম টেট পৰীক্ষা 2021ৰ সমস্যাসমূহৰ এটি তথ্যভিত্তিক আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। কেণ্ডিডেটসকলে টেট পৰীক্ষাক লৈ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা হ'বলৈ গৈ আছে, সেই সমস্যাৰ সমাধান কেনেকৈ হ'ব, এটি পৰ্যালোচনা আমি আপোনালোকলৈ লৈ আহিছোঁ এই ভিডিঅ'ৰ মাজেৰে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ, আমাৰ ইউটিউব চেনেলত আপুনি যদি নতুন আহিছে বা এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ আছে, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিয়ক, যাতে আগলৈকো ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমতে পাব পাৰে। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলকো জনাইছোঁ আন্তৰিক ধন্যবাদ। আহক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। অপেক্ষাৰ অন্ত হ'ল আসাম টেট পৰীক্ষা 2021ৰ LP UPৰ এডমিট কাৰ্ড প্ৰকাশ পালে, কিন্তু জন্ম ল'লে নতুন সমস্যাই। এডমিট কাৰ্ড হাতত পায়ো কেণ্ডিডেটসকলে ভুগি আছে হতাশাত। পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড হাতত পোৱাৰ পিছতো কিয় বাৰু হতাশাত ভুগিবলগীয়া হৈছে, আহক সেই বিষয়ে আমি জানি লওঁ বিভিন্নজনৰ মতামত। সামাজিক মাধ্যমত বিভিন্নজনে প্ৰকাশ কৰিছে নিজৰ নিজৰ বিভিন্ন সমস্যাৰ বিষয়ে। এজনে লিখিছে, কিছুমান এডমিট কাৰ্ডত ফটো অহা নাই, আকৌ কিছুমানত ছিগনেচাৰ অহা নাই, কিবা অসুবিধা হ'ব পাৰে নেকি জনাব। এও নিজৰ লিখনিৰ মাজেৰে সমূহীয়া সমস্যা দাঙি ধৰিছে। আন এজনে আকৌ লিখিছে, ছাৰ মেডামসকল, মোৰ এডমিট কাৰ্ডখনত মোৰ ছাবজেক্ট এপ্লাই অপশ্যনত মোৰ ছাবজেক্টত একো অহা নাই, ব্লেংক আহিছে, কিবা প্ৰব্লেম হ'ব নেকি প্লিজ জনাব। এইজনৰ আকৌ ডাঙৰ সমস্যা, এও লিখিছে, ছাৰ মেডামসকল, মোৰ এডমিটখনত মোৰ ছিগনেচাৰত মোৰ লগৰজনীৰ নাম আহিছে, মানে অনলাইন কৰাজনে মোৰ ছিগনেচাৰ নিদি তাৰ ছিগনেচাৰ মোৰ তাত দি দিলে, আৰু বাকী চব ঠিকেই আছে। প্ৰিয় দৰ্শক, এতিয়া বুজিব পাৰিলেনে কিছুমান সমস্যা নিজে সৃষ্টি কৰি লোৱা। এওঁৰ আকৌ টেকনিকেল সমস্যা, এও এডমিট কাৰ্ড পোৱা নাই, পাছৱাৰ্ড ৰিচেণ্ড কৰিবলৈ চেষ্টা কৰিও মেছেজ লাভ কৰা নাই। আনজনে লিখিছে, পে'মেণ্ট ছাকচেছফুল হৈছে কিন্তু এডমিট অহা নাই, কিবা উপায় আছেনে? প্ৰিয় দৰ্শক, টেট পৰীক্ষাৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে টেট পৰীক্ষাৰ এডমিট কাৰ্ডত এক্সামিনেশ্যন চেণ্টাৰ এণ্ড এড্ৰেছ অপশ্যন আছে যদিও তাত মাত্ৰ চেণ্টাৰৰ নামহে আছে, এড্ৰেছ দিয়া হোৱা নাই। সেই সৃষ্টি হৈছে বিভিন্নজনৰ সমস্যাৰ। এই সমস্যাৰ ভুক্তভোগী এজনে লিখিছে, এক্সামিনেশ্যন চেণ্টাৰ কোড 04025, উপেন্দ্ৰনাথ ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ক'ত আছে এইখন স্কুল, কোনোবাই জনাব নেকি? ইয়াতকৈ ডাঙৰ সমস্যা হৈছে সেই কেণ্ডিডেটসকলৰ যিসকলে নিজৰ গৃহ চহৰত নাপালে পৰীক্ষা কেন্দ্ৰ, যেনেকৈ বৰপেটা, বজালী আৰু বহুতো জিলাত নাই পৰীক্ষা কেন্দ্ৰ। টেট পৰীক্ষাৰ বাবে বহুতেই যাবলগীয়া হ'ব 100-150 কিলোমিটাৰ দূৰলৈ। আহক জানি লওঁ এনে কেণ্ডিডেটসকলৰ প্ৰতিক্ৰিয়া। এজনে ব্যংগ কৰি লিখিছে, কোনোবাই টেট চেণ্টাৰ মিছুৱেল ল'ব বিচাৰে নেকি? মোৰ চেণ্টাৰ ৰঙিয়াত, মই বকো চমদিয়াত পৰীক্ষা দিব বিচাৰোঁ। আনজনে লিখিছে, মোৰ ঘৰ হাজোত বাট চেণ্টাৰ নগৰবেৰাত। এইজনে আকৌ লিখিছে, টেট পৰীক্ষাৰ চেণ্টাৰ মিছুৱেল নহয় নেকি? মোৰ চেণ্টাৰ ৰঙিয়া পৰিছে, মোৰ ঘৰ সোণতুলি। এইজনে কান্দোনৰ ৰিয়েক্ট দি লিখিছে, মোৰ 150 কিলোমিটাৰ, গড়েশ্বৰ HS স্কুল। এনেকুৱা বিভিন্ন সমস্যাই জৰ্জৰিত হৈ পৰিছে টেট পৰীক্ষাৰ্থীসকল। আহক জানি লওঁ সমস্যাৰ সমাধান টেট কেণ্ডিডেটসকলৰ পৰাই। এও নিজৰ লিখনিৰ মাজে দাঙি ধৰিছে সমস্যাৰ সমাধান সূত্ৰ। যিসকল কেণ্ডিডেটৰ পে'মেণ্ট পেণ্ডিং দেখাই আছে, সেইসকল কেণ্ডিডেটৰ বেলেগ এপ্লিকেশ্যন নাম্বাৰত পেণ্ডিং হৈ গৈছে। আপোনালোকে এবাৰ মোবাইল নম্বৰেৰে চেক এপ্লিকেশ্যন ষ্টেটাছ চাই লওক, তাত দেখিব আপোনাৰ আৰু এটা এপ্লিকেশ্যন নাম্বাৰ ওলাব। মোৰ লগত এনে হৈছে, এপ্লাইৰ টাইমত ডাবল ক্লিক কৰি দিছিলোঁ আৰু মোৰ দুটা এপ্লিকেশ্যন নাম্বাৰ আহি পৰিছিল, এটাত পে'মেণ্ট কৰিছিলোঁ আৰু আনখনত কৰা নাই। এতিয়া সেইটোত পে'মেণ্ট পেণ্ডিং ভেৰিফিকেশ্যন উইথিন 2-3 ডেজ দেখাই আছে। মই পে'মেণ্ট কৰা এপ্লিকেশ্যন নাম্বাৰটোৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিলোঁ। প্ৰিয় দৰ্শক, সকলোৰে মংগল কামনা কৰি ভিডিঅ'টি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদেৰে এআৰআই মিডিয়া বৰপেটা।